নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে উকিলপুৰৰ লাইফষ্টাইল টিপছ। আজি মই আপোনালোকৰ বাবে লৈ আহিছো প্ৰেগনেন্ট চাউৰ প্ৰপাৰ ফিড ফৰ্মুলা আৰু কেয়াৰ টিপছ, যিটো আপোনালোকৰ পিক ফাৰ্মিঙত প্ৰফিট বঢ়াব। ডেলিভাৰী মাইকী গাহৰিক সঠিক খাদ্য দিয়া খুবেই ইম্পৰ্টেণ্ট, কাৰণ এইটো ডাইৰেক্ট বাচ্চাৰ গ্ৰথ আৰু হেল্থত ইম্পেক্ট কৰে। আজি মই আপোনালোকক একদম চিম্পল আৰু এফেক্টিভ 100 kg ফিড ফৰ্মুলা দিম। এই ফৰ্মুলা ফলো কৰিলে হেলথি পিগলেট পাব, মৰ্টেলিটি কমিব আৰু আপোনালোকৰ প্ৰফিট বহুত বেছি হ'ব। যদি আপুনি পিক ফাৰ্মিং সাকসেস হ'বলৈ বিচাৰে তেনেহলে প্ৰপাৰ ফিড মেনেজমেন্ট খুব দৰকাৰ। প্ৰেগনেন্ট চাউৰ বাবে বেলেন্স ডায়েট বহুত দৰকাৰ। এইটো হৈছে সয়া ডিঅচি। সয়া ডিঅচিয়ে বহুত ভাল প্ৰটিন প্ৰভাইড কৰে। সয়া ডিঅচি ডিম 13%, 13 কেজি। সয়াবিনৰ খালি 13 কেজি। এইবাৰ দিছো আমি মাকৈ দিয়ে মেইন এনাৰ্জি, শক্তি। মাকৈ হ'ব 50%, 50 কেজি। এইবাৰ আহিব ৱেট ব্ৰান, চাপৰে হজম শক্তি বঢ়ায়, ফাইবাৰ পূৰ্ণ কৰে। চাপৰ দিলো আমি 20%, 20 কেজি ৱেট ব্ৰান। এইটো হৈছে মল ৰাইচ ব্ৰানে ডাইজেষ্ট কৰে আৰু খাদ্য পাকস্থলী ক্লিন কৰে। এই ৰাইচ ব্ৰান দিলো আমি 15%, 15 কেজি মল, ধানৰ মল। ইয়াৰ পাছতে আমি ভালদৰে মিলাব লাগিব, মিক্স কৰিব লাগিব, যাতে গোটেই সামগ্ৰীবোৰ ভালদৰে মিক্স হৈ যায়, নহলে ৰিজাল্ট আপুনি ভাল নাপাব। মনত ৰাখক, ভাল খাদ্য খুৱাব আৰু ভাল পিগলেট পাব। ভাল পিগলেট মানেই হ'ল ভাল টকা। ভালদৰে মিলোৱাৰ পিছত এই দানাৰ পৰা আমি 5 পৰা 7 কেজি দানা অলপ বেলেগকে উলিয়াই লৈছো। ইয়াতে দিম আমি নিমখ আপোনালোকে যিকোনো নিমখে ব্যৱহাৰ কৰিব পাৰে। নিমখ আমি দিছো 100 কেজি ফিডত 1 কেজি নিমখ, সল্ট 1 কেজি। ইয়াৰ পাছতে দিছো আমি প্ৰিমিক্স মিনাৰেল মিক্সাৰ ভিটামিনযুক্ত পাউডাৰ। এই মিনাৰেল মিক্সাৰ পাউডাৰ আপোনালোকে যিকোনো ভেটেৰিনেৰী ফাৰ্মাচীত সহজে পাই যাব। এই নিমখ আৰু মিনাৰেল মিক্সাৰ দিয়াৰ কাৰণটো হৈছে মাকৰ আৰু পোৱালীবিলাকৰ যাতে গাত মিনাৰেল আৰু ভিটামিন কম হৈ নাযায়। নিমখ আৰু মিনাৰেল মিক্সাৰ দিয়া খুবেই দৰকাৰ। ইয়াৰ ফলত পিগলেট হেলথি জন্ম হয়। মিনাৰেল মিক্সাৰ পাউডাৰ দিলো আমি 100 কেজি ফিড ফৰ্মুলাত 1 কেজি 1% মিনাৰেল মিক্সাৰ পাউডাৰ। ভালদৰে মিক্স কৰাৰ পাছত এই মিশ্ৰণখিনি আমি মিলাই থোৱা ফিডৰ লগত ভালদৰে আৰু মিহলাই দিম। ফিড মিক্সিং বেয়া মানে ৰিজাল্ট বেয়া। এটা বিশেষ জানিবলগীয়া কথা, ডেলিভাৰী মাইকী গাহৰিক ফিড বেছিকে নিদিব। প্ৰতিদিনে 2 কেজি 500 গ্ৰামৰ পৰা 3 কেজি হলে যথেষ্ট। মৰ্নিং 1 কেজি 500 গ্ৰাম আৰু ইভিনিং 1 কেজি 500 গ্ৰাম ফিড দিব। গুৰুত্বপূৰ্ণভাৱে ধ্যান দিবলগীয়া কথাটো হ'ল যে গাভিনী মাইকী গাহৰি বেছি শকত হ'ব নালাগে আৰু বেছি কম ওজনো যাতে হৈ নাযায়। ডেলিভাৰী টাইমত মাইকী গাহৰিক সদায় বেলেঞ্চ কণ্ডিশ্যনত ৰাখিব লাগে। মনত ৰাখিব, পোৱালি হোৱা এসপ্তাহ আগৰ পৰাই পৰাপক্ষে ফিড কমাই দিব, যাতে ডেলিভাৰী টাইমত প্ৰব্লেম নহয়। এটা কথা মনত ৰাখিব, বেছি ফিড দিলে পেটত ঠাই নহয়, ফলত বাচ্চাবোৰ ডাঙৰ নহয় আৰু হেলথি জন্ম নহব। আৰু ফিডৰ লগত ক্লিন পানী দিয়াটো খুবেই দৰকাৰ। এই ফিড আপোনালোকে নিজে ঘৰত ব্যৱহাৰ কৰি চাব, ৰিজাল্ট 100% ভাল পাব। ফিড আমাৰ ৰেডি। এতিয়া আমি বস্তাত ভৰাই শুকান ঠাইত থৈ দিম, যাতে কোনো ধৰণৰ ফাংগাছ নপৰে। ফাংগাছ পৰা সেমেকা ফিড গাহৰিক দিলে বেমাৰ হ'ব পাৰে। ফিড শুকান ঠাইত ভালদৰে ৰখাটো অতি দৰকাৰ। এই ফিড মই নিজেই ব্যৱহাৰ কৰোঁ আৰু ঠিক এনেধৰণে সদায় হেলথি পিগলেট পাওঁ। বন্ধুসকল, মোৰ পিগলেটবোৰ কেনেকে লাগিছে কমেণ্ট বক্সত নিশ্চয় জনাব। যদি মোৰ এই ভিডিঅ' ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত দেখা হ'ব। জয় আই অসম, বন্দে মাতৰম, বাই বাই।